আছে না তোমাৰ আছে ক্লাছ কিমান ক্লাছ 9 হা 9 ক্লাছ 9ত মানে কথাটো কৈ দিওঁ চবকে মানুহে কি কৰে সকলোৱে নকল কৰে আমি স্কুলত থাকোঁতে নকল কৰা নাছিলোঁ আমি এটা তাতকৈ বেছি ডাঙৰ ওপৰত কাম কৰিছিলোঁ কি কাম কৰিছিলোঁ আপুনি মোৰ বন্ধু হিতেশ কলিতাৰ মুখেৰে শুনক হিতেশ ওচৰতা অঁ কি হৈছিল ঘটনাটো কোৱাচোন একবাৰ দুইটাই কৰিছিলোঁ কিন্তু ঘটনাটো মানে গণিতৰ বহি আছিল নেকি নহয় হেৰি ছ'চিয়েল 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 নহয় গণিত গণিত হা গণিত আছিল আচ্ছা মেথছ আছিল অঁ মেথছটো দুইটাই মানে উল্টা উল্টা কৰি পেলাই মইতো ইয়াক দিছোঁ ইয়াকতো দুইটাই বস্তুটো নহয় মেথছ নহয় দিয়া ছ'চিয়েল ছ'চিয়েল ষ্টাডি নহয় নহয় মেথছে আছিল হা মেথছে আছিল আমি কি কৰিছিলোঁ দুইটাই ঘটনাটো কি আমি যেতিয়া ক্লাছ 9ত আছিলোঁ তেতিয়া নকল কৰা নাছিলোঁ আমি দুটাই মানে হিতেশে জানাটো কি লিখি দিছিল আৰু মই জানাটো মই তাক লিখি দিছিল তাৰমানে বহীটো উল্টা পুল্টা কৰি লৈছোঁ তাৰ বহীটো মই আনিছোঁ মোৰ বহীটো সি লৈ লৈছোঁ এই দুইটাই লিখি দিছিল সেইটো তাৰমানে আমাৰ হেৰি আছিলে হাফ ইয়াৰলি আছিলে হাফ ইয়াৰলি আছিলে যেতিয়া বহীটো চাইছিলে আমাৰ ছাৰে নগেন ছাৰে চাইছিলে নেকি চাই পেলাই এইটো অদ্ভুত কাণ্ড কৰিছে মানুহে নকল কৰা দেখা পাইছে বহুত ছাৰে আজিলৈকে বোলে এনেকুৱা কাম কৰা কোনো দেখা নাই হা গতিকে সেইটো এটা আমাৰ স্কুল লাইফৰ এটা বিৰাট ডাঙৰ এটা কাহিনী এই হিতেশ কলিতা মই একেলগে একে বেটছত আমি মহিলা হাইস্কুলত পঢ়িছিলোঁ মহিলা এম ই স্কুল মহিলা হাইস্কুল গতিকে মহিলা হাইস্কুলৰ এইটো এটা আমাৰ লেখত ল'বলগীয়া এটা কাহিনী এটা মানে তেওঁৰ বহীটোত মই লিখি দিছিলোঁ আৰু মোৰ বহীটোত তেওঁ লিখি দিছিল গতিকে আখৰৰ আমাৰ ডিফাৰেঞ্চ আছিল সেই আখৰৰ ডিফাৰেঞ্চত ছাৰহঁতে ধৰি পেলাইছে দুইটাকে মাতি নি কৈছিল লাইফত এনেকুৱা কাম নকৰিবা নাছিল নে মাৰা নাই মাৰা নাছিল আমাক বুজাইছে আমাক খুব খুব ধুনীয়াকৈ বুজাইছিল পঢ়াটো ভাল আছিল দুয়োজনে ছেকেণ্ড সেই সময়ত আমি ইও পঢ়াত ভাল আছিলে ময়ো লাহে লাহে পঢ়াত বেছি ভাল হৈ গৈছিলোঁ সেইখিনি সময়ত গতিকে আমি গালি খোৱা নাছিলোঁ খুব ধুনীয়াকৈ আমাক বুজাইছিল ছাৰে সৰু সুৰা পঢ়াত ভাল হৈছে ক্লাছ 9ৰ পৰা চিআহি মাৰোতে ক্লাছ 8 কিবা চিআহি মাৰাৰ পৰা চিআহি ক্লাছ 8ৰ পৰা মোৰ মেথ ছায়েন্স গোটেইখিনি একদম কিন্তু এইটো তাৰমানে হিতেশক দেখা পালে মোৰ সদায় মনত পৰে আজি মই গাঁৱলৈ আহিছোঁ এইখন মোৰ গাঁও ইফালে দেখাই দিয়ে ইফাল এইটো ৰাস্তাটো দেখাই দিয়ে এবাৰ সেইখন আৰু ইফালে দেখাই দিয়ে এবাৰ আৰু এইটো মোৰ ঘৰ গতিকে ৰাস্তাত লগ পোৱা মানুহখিনিক মাত দি থাকোঁ এনেকৈ চিনাকি মানুহবিলাক একে আছে মানুহবোৰ একদম শ্লিম হৈ আছে চিনেমাৰ হিৰোৰ নিচিনাকৈ শ্লিম হৈ আছে একদম তোমাৰ ল'ৰা নে হা কি নাম তোমাৰ নামটো কি হা ৰাজদীপ কলিতা ঠিক আছে আজি ফেচবুকৰ বন্ধুসকলক মোৰ একেলগে একে স্কুলৰ পঢ়া একে লগত একেখন বেঞ্চত পঢ়া বন্ধু ইয়াৰ হিতেশ কলিতাক চিনাকি কৰাই দিলোঁ আৰু আমাৰ বহুত আগৰ এটা সৰু কাহিনী আপোনালোকৰ আগত জনাই দিলোঁ হঠাৎ লগ পাই গ'লোঁ ৰাস্তাত আৰু এইখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ ভালে থাকক কুশলে থাকক সকলে তুমি কিবা ক'বা মই নকওঁ দিয়া ফেচবুকৰ ফ্ৰেণ্ডসকলক নকওঁ দিয়া দিয়া ঠিক আছে ধন্যবাদ